হাই গাইজ, আমি আজি ওলালো মাছ মাৰিবলৈ। আমি গৈ আছোঁ আজি গোৱালপাৰা জিলাৰ তিনকণা বিলত। কি পাওঁ চাওঁ, মাছে পাওঁ নে কাকৰাই পাওঁ। ল'ৰাটোতো লৈছে, চব বস্তুৱে লৈছে, জাল লৈছে। তাতে গৈহে গম পাম। এতিয়া গোৱালপাৰা টাউনৰ ৰাস্তাটো ধুনীয়া হৈছে, বাইক চলাই মজা। আগতেতো অৱস্থা নাছিল, এতিয়া তথাপিও ভাল লাগে বাইকখন চলাই। আজি ফাৰ্ষ্ট টাইম। অহ, এইটো ৰাস্তা দি সোমাইছে নেকি? চৰি, আমি এটা ধুনীয়া ৰাস্তা দি যাম। একদম গৰুৰে रुको जरा सबर करो। আমি সোমালো গোৱালপাৰা ল' কলেজৰ ৰাস্তা দি। এতিয়া আমি বগুলামাৰী হৈ যাম। এই ৰাস্তাটো ধুনীয়া, ঠাণ্ডা ঠাণ্ডা। এইখন ট্ৰাকখন কি হ'ল? ট্ৰাক চাকা খুলি গৈছে নেকি? ৰাস্তাটো দেখোন বেয়া হৈ গ'ল। ৱাও, কি ধুনীয়া ৰাস্তা। আপোনালোকে আহিব গোৱালপাৰাত, কি ধুনীয়া। চাওক কি ধুনীয়া পৰিৱেশ। আগতে সৰুতে বহুতবাৰ মাৰিছিলোঁ মাছ, কিন্তু প্ৰায় ক্লাছ 5-6 মানৰ পৰাই নাই এইবিলাক ক্ষেত্ৰত। আজি বহুত দিন মূৰত ওলাইছে যেতিয়া ভালুকপুঙি ল'ৰাকেইটা, তাৰ কাৰণে আহিলোঁ আৰু আপোনালোককো দেখাওঁ আজি কেনেকৈ মাছ মৰা হয়, নাইবা কেঁকোৰা ধৰা হয়। আমাৰ কিন্তু লোকেল ভাষাত কাকৰ বুলি কওঁ দেই, কাকৰ। আমি চনাহাৰা পালোঁ না। এই যে আগত গৈ আছে আমাৰ প্লেয়াৰ কেইটা। আৰু শ্বৰ্টকাট, এইটো আমাৰ আৰু শ্বৰ্টকাট ৰাস্তা আমাৰ। আজি আমি শ্বৰ্টকাট মাৰি যাম। আজি ছানডে বুলি ওলালো, কি কৰিম। ছানডে টাইম পাওঁ, তাৰ কাৰণে ওলালো। ইয়াতে শ্বুটিং কৰিব চাগে। পুৰা ট্ৰাইপড লৈ আহিছে গাড়ীখনত, ডান্স কৰিব। আমাৰ ইয়াতে দেখোন তামাম শ্বুটিং হয় আজিকালি গোৱালপাৰাত। এৰি আপোনালোকে এইটো ৰাস্তা দি মাক্ৰি ওলাব পাব। মাক্ৰি ওলাই হাইৰোড ওলাব বঙাইগাঁও। হিৰো হণ্ডা আমাৰ হনুমান গিয়াৰত যাই আছে হিৰো হণ্ডাখন। মেইন মানুহ কিন্তু সেই দুজনে, আমাৰ হিৰো হণ্ডাত থকা দুজন মেইন। আমাৰ অভিয়ে আজি বহুত অস্ত্ৰ পাতি লৈ আহিছে, কিন্তু মনাত কি বা আনিছে অস্ত্ৰ পাতি। গৈ কেনে দেখাই আছো। আমি এইটো ৰাইট চাইড সোমাই যাম। এই ৰাইট চাইডে সোমাই গ'লে আপোনালোকে গোৱালপাৰা কাৰবালাৰ ৰাস্তাটো পাব। চিধাই গ'লে ইয়াৰ পৰা ষ্টাৰ্ট এই বিলখন। ইয়াতে পানী নাই, এইখিনি জেগাত আগত আছে।
এই বিলখনত সকলোৱে মিলি মাছ মাৰি থাকে, প্ৰায় দেখি থাকোঁ। ইয়াৰে ওচৰে পাজৰে থকা মানুহখিনি সদায় আহে ইয়াতে। কি ধুনীয়া, চাওক কি ধুনীয়া পৰিৱেশ, পাহাৰ। এয়া চাওক, জাল ৰেডি কৰি থৈ দিছে ইয়াতে, এইবিলাক মাৰি থাকে মানুহে। ক'ত মাৰিবি? বন্ধ কৰি দিছে দেখোন। অভি কি লৈ আহিছা? অস্ত্ৰ অস্ত্ৰ এতিয়া আপোনাৰ এইটো খোলাই আছে অঁ, আৰু এইটো আপোনাৰ কাঁকৰা এতিয়া থবলৈ। কি ক'ম এইটো, বাল্টি ক'ম নে কি ক'ম, টেমা ক'ম? এই যে জাল লৈ আহিছে, আমাৰ ভাষাত আশ্ৰা জাল বুলি কয়। চাওক ইয়াৰ কি ধুনীয়া পৰিৱেশ, ইফালে পাহাৰ, কি ধুনীয়া ডাঙৰ বিলখন দেখাই আছোঁ। ইয়াতে কেনেকৈ মাৰি আছে মাছ। ইয়াতে মাছ নাপায়, কিন্তু কাঁকড়াহে বেছি পায়। এই যে দেখক, একটা পাইছোঁ, প্ৰথম জাল মাৰাতে পালোঁ এটা কাঁকড়া। এই এটা মাছো পাইছোঁ। এনেকৈ লাহে লাহে আমাৰ বাঢ়ি থাকিব। খলাইটো লৈ যাই আছোঁ, লাগে বোলে। কাই মাৰিম মই? অঁ, আমাৰ অভি আজি ফিল্ডত নামি গৈছে। ৱাও, আহি আছে না নাই? ক'ত হাততে ৰাখছা? নাম নাম আহিছে যে ডাঙৰ মাছ। এটা দলৰ পৰা আহিলোঁ, এইবাৰ এটা দলত আহিছোঁ। ইয়াতে আহি আছে, কামিং চুন। জিন্দা জিন্দা, এই ডাঙৰ দেখোন কাঁকড়াটা। আপোনালোকক কিমান কষ্ট কৰি মই দেখাই আছোঁ, আৰু কিমান কষ্ট কৰি এই যে মাৰি আছে। এয়া চাওক মাছ ইয়াতে, ইয়াতে আহ, ইয়াতে লাগি আছে। ঐ নিলো, এতিয়া লৈ আহ। আপোনালোকক কিমান কষ্ট কৰি দেখাই আছোঁ, ইমান ৰ'দত। এই যে মাছ, এই মাছলি হে, ইমান ৰ'দত আপোনালোকক দেখাই আছোঁ। আপোনালোকে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। সিহঁতে মাৰি থাকক মাছ, মই অলপ ওপৰত যাওঁ। ওপৰত যাই গেলাৰীৰ পৰা চাম। এই যে চাওক, আমাৰ গেলাৰীৰ পৰা পূৰা চাই আছে খেলখন। ময়ো যাই আছোঁ তাতে। কি ধুনীয়া চৰাই আহি থাকে ইয়াতে। চাওক, সিহঁতে মাছ মাৰি আছে। ডাঙৰ কাৱৈ মাছ এটা পাইছে, এনেকৈ দেখাওঁ পোহৰত। এইটো চাওক, বাকীকেইটাই মাছ মাৰি আছে, আমি যাওঁ। কেইজনমান গ'লে
ঘৰৰ পৰা ফোন আহিল, আলহী আহিছে, তাৰ কাৰণে সোনকালে যাব লগা হ'ল। সিহঁতৰ দেৰি আছে যোৱা। আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বাই বাই।